खुलुमबाय बयखौबो नोंथांमोना थाम्बनेलाव नायनानै मोनथिखाबाय जानांगौ कमलाजार बिथाङा बिटिआरनि सीएम मानगेट प्रमद बर' आरो गर्जन मुसाहारिनि हेंथायै खौरांगिरि मेलनि गेजेरजों गोबां बाथ्रा बुंदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला कमलाजार बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन भिडिअखौ जोबजासिम नायनानै लागो भिडिअखौ जोबजासिम नायखांनायनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय যিসকলে কমেন্ট কৰিছে তেওঁলোকে আউটডেটেড নেতা যিসকলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আউটডেটেড নেতা বুলি ক'ব খুজিছে তেওঁলোকহে আচলতে আউটডেটেড নেতা হাগ্ৰামা মহিলাৰীৰ ডাঙৰীয়াৰ নিচিনাকে আধুনিক চিন্তা কৰিব পৰা আৰু আধুনিক বিটিসি নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিব পৰা নেতা বিটিসিত নাই আৰু এয়া প্ৰমাণিত হৈছে প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰ শাসন কৰিলে সিআইটিৰ নিচিনা এটা ইনষ্টিটিউচন বনাব পাৰাৰ সপোন দেখিছে নেকি নোৱাৰে কাৰণ তেওঁহে আউটডেটেড লগতে যি সাই ষ্টেডিয়াম হওক লগতে যি হাগ্ৰামা ব্ৰিজ হওক লগতে যিবিলাক হাইৱে হওক লগতে আমাৰ যিবিলাক ইউনিভাৰ্চিটিৰ পৰিকল্পনা হওক এতিয়াও আমাৰ আৰু বহুত পৰিকল্পনা আছে তো এনে ধৰণৰ পৰিকল্পনা কৰিব পৰা নেতা এটা কেতিয়াও আউটডেটেড হ'ব নোৱাৰে কিন্তু বিগত 4.5 বছৰত আৰু 5 বছৰত যিসকল নেতাই একেবাৰে একো কাম কৰিব নোৱাৰিলে এই বিটিসি অঞ্চলক এটা বিশেষ দিশত নিব নোৱাৰিলে সেইবিলাকহে আউটডেটেড নেতা বুলি মই ভাবো কি কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই 5 বছৰত কি কৰিলে এবাৰ তেওঁ দেখুৱাই দিয়ক এক্সেপ্ট ফেষ্টিভেল আৰু খেলা পাতাৰ বাহিৰে যোৱা 4.5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিলে এটা দেখুৱাই দিয়ক কোনো ধৰণৰ কাম কৰিব পৰা নাই মানে বিফলতাৰ চৰম নমুনা হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 4.5 বছৰত প্ৰমাণিত হৈছে কি কাম কৰিব পাৰিলে তেওঁ 4.5 বছৰত কৰাপশন কৰিব পাৰিছে ট্ৰেক্টৰৰ কৰাপশন ট্ৰেক্টৰ কেলেংকাৰী 150 কোটি টকাৰ ওপৰত যি ট্ৰেক্টৰ তেওঁলোকৰ সিম্বল আৰু মানুহক ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগে বুলি কয় সেই প্ৰমোদ বড়ো ডাঙৰীয়াই 4.5 বছৰত 150 কোটি টকাৰ ট্ৰেক্টৰ কিনাৰ নামত কেলেংকাৰী কৰিছে যি প্ৰমোদ বড়ো ডাঙৰীয়াই নিজকে ছাত্ৰ নেতা বুলি কয় শিক্ষাৰ কাৰণে কাম কৰা বুলি কয় সেই প্ৰমোদ বড়ো ডাঙৰীয়াই যোৱা 4.5 বছৰত কেতিয়াও নোহোৱা নুপুজা কিতাপৰ সিন্ডিকেট কৰিছে 500 টকীয়া কিতাপ তেওঁ 15,000 টকাত কিতাপ কিনা আহি দেখুৱাই বিভিন্ন কলেজ ইউনিভাৰ্চিটিত ভগাইছে তো এই প্ৰমোদ বড়ো ডাঙৰীয়াই 4.5 বছৰত এখোপাহে কৰিছে তেওঁ কোনো ধৰণৰ কাম কৰিব পৰা নাই তেওঁৰ মানে বংশধৰ বুলি ক'লেও ভুল হ'ব তেওঁৰ সম্পৰ্কীয় তেওঁৰ ইনলজ বিলাকেহে বিভিন্ন জায়গাত মাটি কিনিছে চিঠা বহিত নামজাৰি কৰিছে আমাৰ ইয়াত বিটিসিত যি প্ৰচাৰ চলাই আছে মাটি পাট্টা দিয়া বুলি এটু ইউপিপিএল দলৰ মিছলিয়াৰ চৰম নমুনা মাটিৰ পাট্টা প্ৰদান কৰা হোৱা নাই এইবিলাক হল আবণ্টন পত্ৰ আৰু মই আইন ভূমি আইন ল্যান্ড পলিসি 2019 সম্পৰ্কে যিমান জানো এই আবণ্টন পত্ৰবিলাক যিবিলাক প্ৰমোদ বড়ো ডাঙৰীয়াই দিছে তেওঁৰ যদি ভগৱানে নকৰক তেওঁ যদি চৰকাৰ আহে তেওঁ নিজে এই আবণ্টন পত্ৰবিলাক ফালি পেলাব কাৰণ এইবিলাকৰ ভিত্তিত কোনো আইন নাই কোনো আইন বহিৰ্ভূতভাৱে এইবিলাক কাম কৰি আছে আমি পঢ়িছো যোৱাকালি এটা তেওঁলোকৰ মিডিয়াত বহুত ভাইৰেল কৰিছে এমসু বোলে মাটিৰ পাট্টা দিছে মাটিৰ পাট্টা নহয় এইটো আবণ্টন দিয়া হৈছে যেটো আবণ্টনৰ ৰুল হে ৰুল মতে ৰেজিষ্টাৰ্ড সোসাইটি হ'ব লাগে তো এই ৰুলবিলাক ফলো কৰা হৈছে নাই যিবিলাক আবণ্টন পত্ৰ ষ্টেজত নি ফেলে দি আছে সেইবিলাকৰ 3 বছৰ ভ্যালিডিটি এজ পাৰ ল্যান্ড পলিসি 3 বছৰ পিছত কি হ'ব কোনো গ্যাৰান্টি নাই এইবিলাক পাট্টা নহয় পাট্টা বুলি তেওঁলোকে প্ৰচাৰ চলাই ফেলে মানুহক ঠগাই আছে তাৰ বাহিৰে তেওঁলোক একো কৰা নাই প্ৰমোদ বড়ো ডাঙৰীয়া যে চৰম ঠগবাজ আৰু মিছলিয়া এইবিলাকহে প্ৰমাণিত হৈছে ইউপিপিএল দলটোহে প্ৰমোদ বড়োতে আৰম্ভণি প্ৰমোদ বড়োতে শেষ বিগত হাগ্ৰামা মহিলাৰী ছাৰৰ লগত আমি যিমান দিন কাম কৰিছো প্ৰত্যেকটা ডিসিশন হাগ্ৰামা মহিলাৰী ছাৰে পিএমবি কমিটিৰ লগত আলোচনা কৰি শীৰ্ষ নেতৃত্বৰ লগত আলোচনা কৰি তেওঁক আমি কাম কৰা দেখিছো তেওঁ বহুত গণতান্ত্ৰিকভাৱে নিৰ্ণয় প্ৰক্ৰিয়া লোৱা আমি দেখিছো কিন্তু ইউপিপিএল দলৰ যিখিনি আমি দেখিছো অভিজ্ঞতা প্ৰমোদ বড়োই কি ডিসিশন লৈ আছে কোনো নাজানে তেওঁ কি কৰিবলৈ গৈ আছে কোনো গম নাপায় ইভেন উৰ্খাও গৌৰৱ ব্ৰহ্মই আমাৰ আগত আমাৰ ঘনিষ্ঠ কিছুমানৰ আগত এনেকুৱা মন্তব্য দিয়ে যে ইউজি ব্ৰহ্মও নাজানে প্ৰমোদ বড়ো ডাঙৰীয়া আসলতে কি কৰিবলৈ গৈ আছে তো তেনেকুৱা কথাবিলাক ক'লে নহব সব আজিকালি আমাৰ জনা আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই কি নেচাৰত কেনে ধৰণে পাৰ্টিটো চলাই আছে সকলো কৰ্মকৰ্তাক
গোপনে নজনাকে ৰাখি তেওঁ ডিচিশ্যনবিলাক লয় এইবিলাক সবেই জানে তেওঁলোকৰ UPPL দলৰ কৰ্মকৰ্তা এইবিলাক ভালকৈ গম পায় চাওক আমাৰ আশীৰ্বাদ ৰেলীত যি ধৰণে জনস্ৰোত হৈছে স্বতঃস্ফূৰ্তভাৱে যি ধৰণে ৰাইজ ওলাই আহিছে প্ৰমোদ বড়োৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে ই তাৰে প্ৰমাণ লাখ লাখ জনতা ওলাই আহিছে আৰু এইবাৰ হাগ্ৰামা মহিলাৰীক পুনৰাই BTCৰ চিফ বনাব খুজিছে 2025ত আৰু আমাৰ BPF দলৰ কৰ্মকৰ্তা এজন জংগী সেনা কিদৰে ইলেকশ্যন খেলে এইবাৰ BTC নিৰ্বাচনত BPF দলৰ কৰ্মকৰ্তা বুথ লেভেলৰ প্ৰাইমাৰী লেভেলৰ যিবিলাক কৰ্মকৰ্তা আছে তেওঁলোকে দেখাই দিব নিৰ্বাচন কেনেকৈ খেলা হয় আৰু আমি কিমান শক্তিশালীভাৱে যুঁজিব পাৰোঁ এইবাৰ BTCৰ ৰাইজে অসমবাসী ৰাইজে দেখা পাব বাকী যি গুমা সমষ্টিৰ কথা থাকিল গুমা সমষ্টিত আমাৰ ইয়াতে যি প্ৰাৰ্থী আৰু এই সমষ্টিত BPF দলে যথেষ্ট শক্তিশালী আৰু এই গুমা সমষ্টিটো বিজয় নিশ্চিত হৈ আছে আমি কনফাৰ্ম অকল গুমা সমষ্টি নহয় যি 22টা আমাৰ প্ৰাৰ্থী অলৰেডি ডিক্লেয়াৰ কৰা হৈছে এই 22টাটো আমি জিকিবলৈ গৈ আছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া কোকৰাঝাৰত শূন্য হ'বলৈ গৈ আছে চিৰাঙত শূন্য হ'বলৈ গৈ আছে বাক্সাটো শূন্য হ'বলৈ গৈ আছে আৰু তেওঁৰ গৃহ জিলা তামুলপুৰতো তেওঁ শূন্য হ'ব আৰু ওদালগুৰি জিলাটো শূন্য হ'বলৈ গৈ আছে 5-0 প্ৰমোদ বড়ো ডাঙৰীয়া টোটেল শূন্য হ'বলৈ গৈ আছে এইটো নিৰ্বাচনত আৰু যি কংগ্ৰেছ দল এই কংগ্ৰেছ দলে যি গৰ্জন মুছাহাৰীৰ চৰিত্ৰ গুমা সমষ্টিৰ ৰাইজে ভালকৈ জানে শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজে ভালকৈ জানে গৰ্জন মুছাহাৰীয়ে যোৱা MP নিৰ্বাচনত কি কৰিছিল কাৰ পৰা কি ধৰণৰ ডিল কৰিছিল সকলো জানে গৰ্জন মুছাহাৰীৰ ইয়াতে গৰ্জন নচলে তেওঁৰ ইয়াতে গৰ্জন নহয় সেইটো মেকুৰীৰ মেওহে হ'ব আৰু সজল সিং ডাঙৰীয়া ইয়াতে খেলিম বুলি ভাবিছে গুমা সমষ্টিৰ একেবাৰে নিকটৱৰ্তী সমষ্টি শ্ৰীৰামপুৰৰ পৰা যোৱাবাৰ সজল সিং ডাঙৰীয়াই কংগ্ৰেছৰ পৰা জয় লাভ কৰি ৰাইজক ঠগাই কমপ্লিটলি মানে পাভলুটি মাৰি তেওঁ যোৱাবাৰ BJPত জইন কৰিছে গোটেই ৰাইজৰ আশা আকাংক্ষা তেওঁ কমপ্লিটলি পিঠি দি তেওঁ BJPত যোগদান কৰি এতিয়া শ্ৰীৰামপুৰত নেখেলি তেওঁ গুমা সমষ্টিত নামিছে এই শ্ৰীৰামপুৰৰ ৰাইজে যিটো ভুগিছে এইটো গুমাৰ ৰাইজেটো গম পায় সজল সিঙৰ চৰিত্ৰ কি তেওঁ যে আধা ঘণ্টাত বিক্ৰী হোৱা নেতা সেইটো যোৱাবাৰে সজল সিঙে প্ৰমাণ কৰি থৈছে গতিকে মই নাভাবোঁ গুমা সমষ্টিৰ সজল সিঙে কিবা ভাল ফলাফল দেখুৱাব পাৰিব আৰু গৰ্জন মুছাহাৰীৰ নিচিনা নেতা যি নেতাক গৌৰৱ গগৈ ডাঙৰীয়াই ষ্টেজত স্থান নিদিয়ে যি নেতাই যোৱা MP নিৰ্বাচনত কি ধৰণৰ ডিল কৰিছে ৰাইজে জানে তেনেকুৱা ধৰণৰ গৰ্জনৰ ইয়াতে কোনো ধৰণৰ কাম নচলে ইয়াতে ৰাইজে BTCৰ বাকী অঞ্চলত যি ধৰে BPF দলক একদম হিয়া উজাৰি ভাল পাইছে ইয়াতেও তেনেকৈ গুমা সমষ্টিত হিয়া উজাৰি সমৰ্থন দিব আৰু আমাৰ যি প্ৰাৰ্থী আন্তাজ আলী ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি এইবাৰ কোকৰাঝাৰৰ যিটো বিধানসভা এছেম্বলি এই এছেম্বলিত পঠিয়াব এই অঞ্চলৰ হয় মাত মাতিবৰ কাৰণে আৰু এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাম কাজ কৰিবৰ কাৰণে